নগরী শিল্পগ্রামৰ বাকৰিত চলিছে প্ৰশিক্ষণ 17 জানুৱাৰীৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত সৰু সজায়ত 10,000 পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য বিহু নাচ ঝুমুৰৰ দৰে বাগৰুম্বা নৃত্য কাৰ্যসূচীতো প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ আমাৰ বাবে সৌভাগ্যৰ কথা। মিলন বৰা অসম অন্যতম প্ৰাচীন জনগোষ্ঠী বড়োসকলৰ লোকনৃত্য বাগৰুম্বা নৃত্য সমগ্ৰ পৃথিৱীতে উদ্ভাসিত কৰি তোলাৰ বাবে অসম চৰকাৰে 17 জানুৱাৰীৰ সৰু সজায়ৰ ভগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত সমূহীয়া প্ৰদৰ্শন ব্যৱস্থা কৰিছে। প্ৰায় 10,000ৰো অধিক শিল্পীয়ে পৰিৱেশন কৰিব লগা বাগৰুম্বা দহৌ শীৰ্ষক নৃত্য অনুষ্ঠানৰ বাবে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিত সৰু সজায়ৰ অৰ্জন ভগেশ্বৰ বৰুৱা ক্ৰীড়াক্ষেত্ৰত সমূহীয়াভাৱে বড়ো জনগোষ্ঠীৰ লোকনৃত্য বাগৰুম্বা পৰিৱেশন কৰিব। আজি স্থানীয় শিল্পগ্ৰামত এই কাৰ্যসূচীৰ বাবে 4 জানুৱাৰীৰ পৰা ওজা প্ৰশিক্ষকসকলক এটি মিউজিক ট্ৰেকৰ সহায়ত প্ৰদান কৰা প্ৰশিক্ষণৰ অন্ত পৰে। আজি অন্তিম দিনা ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই বিশেষজ্ঞ সমিতিৰ সদস্যসকলে বিগত কেইটাত ওজা প্ৰশিক্ষকসকলক প্ৰদান কৰা প্ৰশিক্ষণ পৰ্যালোচনা কৰাৰ লগতে প্ৰস্তুতিৰ বুজ লয়। উল্লেখ যে ইয়াৰ প্ৰশিক্ষণ গ্ৰহণ কৰা 379 গৰাকী ওজা প্ৰশিক্ষকক ৰাজ্যৰ 23খন জিলা গৈ সৰু সজায়ৰ মূল অনুষ্ঠানত অংশগ্ৰহণ কৰিব লগা নৃত্য শিল্পীসকলক 8, 9 আৰু 10 জানুৱাৰীলৈ প্ৰশিক্ষণ প্ৰদান কৰিব। সাংস্কৃতিক মন্ত্ৰী বৰাই তেওঁলোকৰ ওপৰতে সমগ্ৰ অনুষ্ঠানটোৰ সফলতা নিৰ্ভৰ কৰা বুলি উল্লেখ কৰি ওজা প্ৰশিক্ষকসকলক ইয়াৰ পিছৰ নিজ নিজ জিলালৈ গৈ মন প্ৰাণ ঢালি নৃত্য শিল্পীসকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে আহ্বান জনায়। মন্ত্ৰী বৰায়ে বিহু নাচ ঝুমুৰৰ দৰে বাগৰুম্বা নৃত্যৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ ৰাজ্যবাসীৰ বাবে সৌভাগ্যৰ কথা বুলি মন্তব্য কৰাৰ লগতে ইয়াৰ জৰিয়তে সাংস্কৃতিক সম্পদৰাজি বিশ্বজুৰি উদ্ভাসিত হৈ উঠে বুলি কয়। মন্ত্ৰী বৰাই বিহু বিনন্দিয়া ঝুমুৰ বিনন্দিনীৰ দৰে বাগৰুম্বা দহৌ অনুষ্ঠানকো সফল কৰি তুলিবলৈ সকলোকে আহ্বান জনায়। উল্লেখযোগ্য যে ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি অৰ্থাৎ 17 জানুৱাৰী শিল্পী দিৱস সংগতি ৰাখি ভিন্ন জিলাৰ পৰা অহা বড়ো জনগোষ্ঠী শিল্পীসকলে সমূহীয়া বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব। সাংবাদিকসকলৰ আগত বাগৰুম্বা নৃত্য প্ৰদৰ্শন সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বৰায়ে প্ৰকাশ কৰে যে এই নৃত্য চূড়ান্তভাৱে প্ৰদৰ্শনৰ পূৰ্ব ওজা প্ৰশিক্ষকসকলে ৰাজ্যৰ 23খন জিলাত গৈ মূল অনুষ্ঠানত অংশগ্ৰহণ কৰিব লগা শিল্পীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব। এই প্ৰশিক্ষণ প্ৰদানৰ পাছত শিল্পীগৰাকী সৰু সজায়ত ষ্টেডিয়ামত চূড়ান্ত পৰ্যায়ৰ নৃত্য প্ৰদৰ্শনৰ বাবে ৰাজ্যৰ ভিন্ন ঠাইৰ পৰা গুৱাহাটীলৈ অহা হ'ব। 11 জানুৱাৰীত সৰু সজায়ে ষ্টেডিয়ামত 12, 13, 14 আৰু 15 জানুৱাৰীত শিল্পীসকলে অনুশীলনত অংশগ্ৰহণ কৰিব। 16 জানুৱাৰীৰ চূড়ান্ত অনুশীলন অনুষ্ঠান হ'ব। খাম চিফুং চেৰজা আদি পৰম্পৰাগত বাদ্যযন্ত্ৰৰ তালে তালে বড়ো ডেকা গাভৰুৱে 17 জানুৱাৰী সন্ধিয়া প্ৰধানমন্ত্ৰী উপস্থিত এই ইতিহাস সৃষ্টি কৰিব লগা সমূহীয়া বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব। পাঞ্জাবাৰী শিল্পগ্ৰামৰ সাংস্কৃতিক মন্ত্ৰী আজি পৰ্যালোচনা সময়ত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তী সাংস্কৃতিক মন্ত্ৰী বিশেষ কৰ্তব্যৰত বিষয়া তথা যুটীয়া সচিব ৰাজীৱ টাপা সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসক ধৰি সাংস্কৃতিক বিভাগৰ ভালেসংখ্যা বিষয়া উপস্থিত থাকে।